তো ৱেলকাম টু মাই বেক চেনেল লক্ষ্যজিৎ দাস। আজি আমাৰ কৰ্মশালা ভিডিঅ' দিম বুলি ভাবিছোঁ। যিহেতু পুনৰদিনা কৰ্মশালা হৈ আছিলে, কিন্তু আপোনালোকক জনোৱা হোৱা নাই। পিছত ফেচবুক একাউণ্টত দি থোৱা আছে। এয়া মোৰ লগত আছে সুৰজিৎ, তাৰপৰা সৰুমুন, তাৰপৰা ধুন হ'ব আৰু এয়া ল'ৰা ছোৱালী দেখিছে এইসোপা। এয়া এইফালে ছাৰেও পূৰা ব্লগত ব্যস্ত। তাৰপিছত এইফালে আমাৰ বায়েনদেউ। এতিয়া আহিছে এজন ভকতৰ ওচৰলৈ। ইয়াত কৰ্মশালা শিকি কেনেকুৱা লাগিলে? ভাল লাগিলে। কি শিকিলা? এই দৈত্য বান্দৰ লৱকুশ কৃষ্ণৰাম। তোমাৰ নামটো কি? নমস্কাৰ, নাম শ্ৰী সুৰজিৎ দাস। ধন্যবাদ। প্রবেশম করু রাম রাজীবল। নামকেইটা কৈ দিয়া। নমস্কাৰ মানে সুব্ৰতম দাস। নমস্কাৰ, নাম শ্ৰী হৰেণ মহন্ত। ইয়াত কি শিকিছিলা? ভাওনা কৰ্মশালা শিকি কেনেকুৱা লাগিল? ভালেই লাগিছে। তোমাৰ ঘৰ ক'ত? নালনি পথা। তোমাৰ? মিকিপতি উদয়পুৰ। তেনেহ'লে আগবাঢ়ি যাওঁ। মায়া মোৰ সংসাৰ, আমি যে মায়াৰ পৰা মুক্ত হ'ব পৰা নাই। কি সত্য পালনৰ মায়া মোৰ সংসাৰ, আমি যে মায়াৰ পৰা মুক্ত হ'ব পিতৃ সত্য পালনৰ পাতিব লগা দানৱীৰ উদ্ধাৰ হ'ব বধ লংকাৰ দুষ্ট। সামৰিলে আৰু আমি ঘৰলৈ আহিলোঁ। মানে আজি আছিলে শেষৰ দিন কৰ্মশালা। আজি কাইলৈৰ পৰা আমাৰ কৰ্মশালা আৰু নহয়। এতিয়া ঘৰলৈ আহিলোঁ, কাপোৰ কানি সলাই লওঁ। তেনেহ'লে ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিছোঁ। ধন্যবাদ।